হেল্ল' আকৌ নতুন এটা ব্লগলৈ স্বাগতম জনালোঁ। এয়া চাওক, আমি আহি আছোঁ বৰ্তমান চম্পাদলঙত আছোঁ। আজি যাম হনুমান টেম্পল। সি বহি আছে, আমি দুটা যাম। এতিয়া আপোনালোকৰ বেছি দীঘল হ'ব, এতিয়া আমি গৈ লওঁ তালৈ, তাৰপিছত দেখুৱাম। আৰু এটা লগৰ লগ কৰিবলৈ আছে, তাক লগ কৰি লওঁগৈ, তাৰপিছত গোগামুখত লগ পাম আমি সকলো। হেল্ল' আকৌ আমি গোগামুখত লগ পালোঁহি আপোনালোকক। সেয়া জুবিন ৰখি আছে, ইয়াৰ লগতো আহিছে, তাক লগ পালোঁ। হেই কেনেকুৱা খবৰ? আহিলোঁ, সেই বহুত দিনৰ মই লগ পালোঁ। ভালে আছ? এইটো দেখিছে, ইয়াক লগ পালোঁ আমি। এয়া গোগামুখ চাৰিআলিৰ পৰা অকণমান আগত আদৰ্শ গাঁও বুলি কয়, আদৰ্শ গাঁৱত লগ পালোঁ ইয়াক। তাৰপিছত এতিয়া আমি হনুমান টেম্পলত লগ পামগৈ চবকে। এতিয়া ব'লক আমি হনুমান টেম্পলত যাওঁ। পাই গ'লোহি, এয়া চাওক হনুমান টেম্পল। এই দৃশ্যটোলৈ দেখিছে, ই ছোৱালীজনী দেখিছে, ছোৱালীজনীক কেনেকৈ চাই আছে, অভদ্ৰ হয় নহয় বাৰু। এনেকুৱা ধুনীয়া ভিউ, এয়া বহি আছোঁ, ইয়াত দেখিছে ফুলৰ মাজত। হনুমান টেম্পলৰ ভিতৰত বেগকেইটা ক'ত থলি? বেগকেইটা ক'ত থলি? ট্ৰেইনকেইটা বজাত আছে। আজি এই ব্লগটো ইমানতে সমাপ্ত দিছোঁ। বহি আছে, ই ভিডিঅ' আপলোড দি আছে, এই ভিডিঅ' চাই আছে। সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে শ্বেয়াৰো কৰিব ভিডিঅ'টো। আৰু আপোনালোকে যিমান ছাপোৰ্ট কৰিব, আৰু ভাল ব্লগ বনাবলৈ চেষ্টা কৰিম।